Thalamas Hospital of Multi-Speciality Subject of Siliguri. Tarpora ami iyat ahisu. My name is Dr. Malay Chakraborty, Moyanko Chakraborty, Mr. Rao, Mr. Gerald, and Nobo Bosumatari. Ami sobe mili pelai. Ami bhabi asu je how to improve the healthcare system of Bodoland. Kokrajhar Siliguri pora aha to very easy. Transport is very easy. Aha joa ebo sab easy. More life what my last 30 years Siliguri neurosurgical practice korar somoy dekhisu Kokrajharer eta young group tahantor high blood pressure ase, diabetes ase, ene tahanti not very much aware of their blood pressure and diabetes. Ami bhabisu jodi ami ahi pelai tahantor logot kotha patu free camp koru medical camp tetihole ami tahantor life save koribo parim. Bahut manu ঢুকাই গৈছে, বহুত মানুহ প্যারালাইসিস হৈ গৈছে, বহুত মানুহৰ হাৰ্টৰ প্ৰবলেম, কিডনি প্ৰবলেম লৈ পেলাই ঘৰত বহি আছে, তাহাঁতি কেতিয়াও এইটো সৰ্ট আউট কৰিব পৰা নাই। কাৰণ মোৰ যিটো অভিজ্ঞতা, মোৰ অভিজ্ঞতাত মই এইটোৱে বুজি পাইছো যে মোৰ নিচিনা মানুহ যি অসমক খুব ভাল পায়, মই বেসিক্যালি অসমৰে ল'ৰা, তেজপুৰৰ ল'ৰা, মোৰ এই মানুহবোৰৰ কাৰণে কিবা এটা কৰিবই লাগিব। তাৰ কাৰণে মই মোৰ টিম লৈ পেলাই নবো বাবু আছে, মুনেশ্বৰ দৈমাৰী আছে, মিস্টাৰ প্ৰবাল ভট্টাচাৰ্য আছে, আপোনাৰ CEO of Thalamas Hospital, Multi Speciality Hospital, Siliguri, সবে মিলি পেলাই আমি একটা প্ল্যান কৰিছো how to make the Bodoland very much successfully aware about the health improvement. এইটোৰ কাৰণে আমি চেষ্টা কৰি আছো প্রতি মাহত এবাৰ কৰি পেলাই আহি পেলাই দুদিনৰ কাৰণে স্যাটাৰডে সানডে ইয়াত বহিম, আমি পেশেন্ট চাম, লাগিলে এটা গাড়ী লৈ পেলাই আমি গাঁৱে গাঁৱে গুচি যাম। যিবোৰ পলিটিক্যাল লিডাৰ আছে, সব MLA MP আছে, কাউন্সিলর আছে, পঞ্চায়তৰ মানুহ আছে, তাহাঁতৰ ইয়াৰ পৰা আমি কোকৰাঝাৰত এদিন পুৰা কাম কৰিলো। আৰু এদিন আপনি গাঁৱত একদম ৰাতিপুৱা আৰ্লি ইন দ্য মৰ্নিং 5টা বজাত আমি উঠি গলো, 40 কিলোমিটাৰ, 25 কিলোমিটাৰ, 30 কিলোমিটাৰ, ইষ্ট ওয়েস্ট সাউথ নর্থ যিমান মানুহ গাঁৱৰ মানুহ আছে, সব মানুহবোৰ যাহাঁতৰ সোশিও ইকোনমিক স্ট্যাটাস টু a little bit of constraint, financial status to ইমান ভাল নহয়, আমি তাৰ ডোর টু ডোর সার্ভে করি। আমি ঘরত গৈ পেলাই তাহাঁতৰ কাৰ ব্লাড প্রেসার আছে আমি ব্লাড প্রেসার মাপিম। আজিকালি ডিজিটাল লাইফত তাহাঁতি নিজে শিকাই দিলে তাহাঁতেও মাপিব পাৰিব। দে ক্যান মেইনটেইন এ ডায়েৰী এণ্ড তাহাঁতি নিজেই ব্লাড সুগার চাব পাৰিব, ডায়েট কন্ট্রোল কেনেকা কৰিব লাগে, এক্সারসাইজ কেনেকা কৰিব লাগে, লাইফস্টাইল মডিফিকেশন কেনেকা কৰিব লাগে। এইটো এটা সাংঘাতিক ভাল কাম হ'ব। What I have seen with the Bodoland Bodo people, they are extremely soft, sweet, and highestly gentle person. তাহাঁতেৰ লগত মিলামিছা কৰি থকাটো মোৰ কাৰণে এটা বিৰাট সাকসেসফুল ভেঞ্চাৰ। সো এইটো ভাবি পেলাই মই মলয় চক্ৰৱৰ্তী ভাবিছো it should be our project. It's Bodoland people of Kokrajhar and it should be the project of Thalamas Hospital, Multi-Speciality Hospital of Siliguri. They have taken the vow, মানে প্রতিজ্ঞা কৰিছো আমি ইয়াৰ মানুহবোৰৰ হেলথ সিস্টেমটো আমি আগবঢ়াই লৈ যাম। এটাই মোৰ বক্তব্য। হেড ইঞ্জুরি, কনিষ্ঠ বসুমাতাৰ হেড ইঞ্জুরি হোৱাৰ পর ব্রেনত আপনার ব্লাড জমা হৈছিলে, তেতিয়া আমাৰ তাত অজ্ঞান অৱস্থাত গৈছিলে। আমি 2013 তাক অপাৰেশন কৰিছো। Now he is walking, talking, playing badminton. আপনি চাওক এই মানুহটো অ্যাওয়ারনেস থাকার কারণে আমার তাত গৈছে, আমি কৰিছো। এতিয়া আমি ভাবিছো যে বহুত মানুহ এনেকা অ্যাওয়ারনেস নাথাকে, এই কারণে যদি তাহাঁতি যদি ভাবে যে আমার এনে ঠিক হয়ে যাব, এটা নহয়। বাট হি ইজ ভেরি অ্যাওয়ার, মেবি হি উইল বি এবল টু স্পিক সামথিং। আপনি তেওঁক যদি অলপ দিয়ে সময় দিয়ে ক'ব পাৰিব তাৰ অভিজ্ঞতাটো, ট্রিটমেন্ট কৰি পেলাই কেনেকা পাইছে। এই বস্তুটো আমি সমাজত জনে জনে আমি ইনফরমেশনটো প্রচার কৰিব বিচাৰিছো। মেডিকেল ক্যাম্প কি ফ্রি হ'ব নেকি? মেডিকেল ক্যাম্প ফ্রি হ'ব, মেডিকেল ক্যাম্প ফ্রি হ'ব। ধৰক যদি মেডিকেল ক্যাম্পৰ লগত যদি আমি এইটোৱে মুনেশ্বৰ দৈমাৰী প্লাছ নৱৰ লগত কথা পাতি আছিলোঁ, মুলেশ্বৰৰ লগত কথা পাতিছিলোঁ, ইয়াত বিদ্যুৎ চৰকাৰ আছে সিহঁতৰ লগতো কথা পাতিছিলোঁ যে এটা যদি প্ৰাইমাৰীলি ডায়াগনষ্টিক চেণ্টাৰ হয়, আমি ফ্ৰী কেম্প
চলাই দিলোঁ কিন্তু মেডিচিনৰ এটা ব্লক যদি থাকে আৰু এইটো ব্লাড টেষ্ট আৰু এটা এক্সৰে ব্লক তাততো GST TST দিব লাগে তাৰ এটা পে'মেণ্ট কৰিব লাগিব যিমান কম পাৰে কিন্তু কেম্পটো আমাৰ কনচালটেশ্যন মই পেচেণ্ট চোৱাটো ফ্ৰী হৈ যাব है कि the most important thing it is the teamwork each and every individual को आपका गवर्नमेंट सेटअप में कोकराझार सिविल हॉस्पिटल मेडिकल कॉलेज I went yesterday मैं काली গৈছিলো मेडिकल कॉलेज it will take another 3 years time 4 years time to go এই জায়গাটো যেতিয়া পুরো ফুললি স্যাটিসফাইড হয়ে যাব তেতিয়া তো আমার দরকার নাই আজিকালি অ্যাওয়ারনেস প্রোগ্রাম আপনার হওয়ার লগে সত্ত্বেও কোনো ব্লাড প্রেসার কন্ট্রোল কৰিব নোৱাৰে ডায়াবেটিস কন্ট্রোল কৰিব নোৱাৰে তো 1-to-1 টাইম দিব লাগিব আপনার ম্যাক্সিমাম ডক্টরে যে আপনার বুঝায় দে ডোন্ট গিভ টাইম ইট ইজ অফিসিয়ালি আপনার তো টাইম ইজ মোস্ট ইম্পর্টেন্ট চাওক মূৰত এটা ক্লট লৈ আহিছে না মূৰত তেজ এটা সোমাই আছে এইটো যদি আপনি তেতিয়াই গম পায় তেতিয়াই সিটি স্ক্যান কৰে তেতিয়াই অপারেশন কৰে তেতিয়াহ'লে পেশেন্টটো বাচি যাব এতিয়া যদি পেশেন্টটোক আপনি ইৰিভাৰ্সিবল ষ্টেজত লৈ আহে তেতিয়াহ'লে আপনি পেশেন্টটো যিয়ে কৰক নহ'ব তো এই যে আপনার কোয়ালিটি অফ দি ডক্টর and the involvement of the doctor concentration of the doctor এটা আপনি জানিব লাগিব সিম্পল একটা এক্সাম্পল ভূপেন হাজারিকাৰ গান আৰু মোৰ গান এটোৰ ভিতৰত কিমান তফাত হ'ব আপনি মই যদি কওঁ যে মই তো গান গাব পাৰোঁ মই গান গাব পাৰোঁ কিন্তু মানুহে ভূপেন হাজাৰিকাৰ গান শুনি থাকিব বিকজ ভূপেন হাজাৰিকা ইজ ভূপেন হাজাৰিকা ঠিক তেনেকৈ হাই কোৱালিটি মেডিকেল সাৰ্ভিস দিবলগীয়া হ'লে উই হেভ টু হেভ এ টিম ৱৰ্ক and of course the local doctor jibor ase so mili pelai kam to koribo lagibo it is not that je Molay Chakraborty is coming with his team and they will work only no we want to see that this is a project of Bodoland where all the doctors of the Bodoland plus outsider mili at a classic state of art health system create koribo paru na nai etu dekho Mutari মই দি পিপলছ এইড এনজিঅ'ৰ সভাপতি আজি ইয়াত মোৰ লগত আছে ডক্টৰ মলয় চক্ৰৱৰ্তী ছাৰ আৰু একেটাত পুতেক আৰু এওঁলোকৰ এডমিনিষ্ট্ৰেটিভৰ বিষয়ববীয়াসকল আজি আমাৰ যি প্ৰেছ মিট কিহৰ কাৰণে লৈছে ছাৰে অলমষ্ট কৈ দিছে কিন্তু আমাৰ দি পিপলছ এইডৰ ভিজনটো কি আমি কিহৰ কাৰণে এটা এনজিঅ' ফৰ্ম কৰি এনেকুৱা কাম কৰি আছো মই অলপ শব্দত মই ক'ব বিচাৰিছোঁ আমাৰ এনজিঅ'টো ফৰ্ম হৈছে 2017ত আৰু মেইন পাৰপজ আমাৰ এনজিঅ'ৰ ফৰ্ম হোৱাৰ উদ্দেশ্যটো আছিল হেল্থৰ যে মানুহ মানে আমাৰ এইখিনি এৰিয়াত মানে BTC এৰিয়া বা আমাৰ অসমত আমি দুখীয়াৰ কাৰণে হেল্থ ছেক্টৰত কেনেকুৱা কি প্ৰকাৰৰ আমি হেল্প কৰিব পাৰিম এইটো লক্ষ্য ৰাখি আমি কামটো কৰি আছো আৰু আমাৰ ভিজনটো হ'ল আমাৰ BTC এৰিয়া বা অসমত এটা সুস্থ মানে ডিজিজ ফ্ৰী এটা সোসাইটি কৰা আমাৰ এটা ভিজন এই ভিজনটো লৈ পেলাই আমি তেতিয়াৰ পৰা আমি কামটো কৰি আছো আজি আমি বহুত লাকি বুলি ক'ব লাগিব কাৰণ এই ভিজনত আমাৰ এই কামৰ দি গলত আমি ডক্টৰ মলয় চক্ৰৱৰ্তী ছাৰক আমি লগ পাইছোঁ ইমান মানে এক্সপিৰিয়েঞ্চ হাইলি এক্সপিৰিয়েঞ্চ এজন ডক্টৰক লগ পাইছোঁ আৰু একেতে এনেকুৱা জেনেৰাছ মানুহ মানে এটা ফোন কল কৰিলে লগে লগে কোকৰাঝাৰত আহি যায় আৰু আমাৰ লগত একেতে 8 বছৰ ধৰি জড়িত হৈ আছে আৰু আমি বিভিন্ন ধৰণৰ আমি তেনেকুৱা ফ্ৰী হেল্থ কেম্প আৰু CME বিভিন্ন ধৰণৰ আমি হেল্থ সেক্টৰত কাম কৰি আছোঁ আৰু বিশেষ আমাৰ প্ৰয়োজন বস্তু হ'ল একেতে অলপ আগৰ আমাৰ এজন আপোনালোকৰ সাংবাদিকে সুধিছে ইমান মানে কোকৰাঝাৰ চিভিল হস্পিটেল আছে যে মেডিকেল কলেজ আছে এতিয়া মানে ইমান এৱেৰনেছৰ কিয় দৰকাৰ চাওক ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ আছে আমাৰ গভৰ্ণমেণ্টে বহুত কাম কৰি আছে মই বহুত ওয়েলকাম কৰিছোঁ আৰু বহুত এপ্ৰিচিয়েট কৰিছোঁ কিন্তু যোনে ভুক্তভোগী মানে যোনে ৰোগী যোনে ভিক্টিম এওঁতো গম পাব লাগিব এৱাৰ হ'ব লাগিব যে মোৰ এটা বেমাৰ হৈছে মই হস্পিটেলত যাব লাগে ট্ৰিটমেণ্ট কৰাব লাগে অন্ততঃ এই বস্তুটো এৱাৰ হ'ব লাগে কাৰণ আমি চাই আছোঁ ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ থকা সত্ত্বেও মানে ইমান মানুহ কোনোবা কিডনি ডিজিজ কোনোবা হাৰ্টত কোনোবা এই ব্ৰেইন ষ্ট্ৰক হৈ পেলাই মানুহে দুখাই আছে ইমান দুখৰ কথা
কিহৰ কাৰণে একমাত্ৰ মানে এৱেৰনেছ নাই আমি কেনেকুৱা খোৱাৰ পৰা লৈ পেলাই কেনেকুৱা আমাৰ এক্সাৰচাইজ বা যিকোনো আৰু ডিচিপ্লিনটো আমাৰ কোনো কিবা নাই তো মই আমাৰ কামটো হ'ল মানুহ হেল্থৰ প্ৰতি মানে কেনেকুৱা সুস্থ থাকিব লাগে কেনেকুৱা ডিচিপ্লিন থাকিব লাগে লিভিং ষ্টেণ্ডাৰ্ডটো কেনেকুৱা হ'ব লাগে এইটো এৱেৰনেছ কৰাটোৱে আমাৰ দায়িত্ব এইখিনি কাম কৰাত আমি যে ডক্টৰ মলয় চক্ৰৱৰ্তী ছাৰক পাইছোঁ আমি বহুত লাকি বুলি ক'ব লাগিব এইখিনি আৰু আমাৰ উদ্দেশ্যটো गोजोनथाव खौरां माइ सता स्कुल एबा आंनि फिसा फरायसालिया लानानै फैदों मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों थांग्रा वार्ड नं 4आव माइ सता स्कुल एबा आंनि फिसा फरायसालियाव डे केयार नार्सारि एलकेजि इउकेजिनि थाखाय मुं थिसननाया सोलिगासिनो दं बे माइ सता स्कुल एबा आंनि फिसा फरायसालियाव फरायसा फरायसुलिफोरनि थाखाय गोबां सुबिदाफोर अब्ला नोंथाङा माखौथो नायबाय थाखो नैबे माइ सता स्कुलाव नोंथाङा नोंथांनि उन्दै गथ'साफोरखौ मुं थिसननो थाखाय साखाफारा जादो माइ सता स्कुल एबा आंनि फिसा फरायसालियाव नोंथाङा थोंजोङै खौरां लानो थाखाय 8099887781 नङाब्ला 9531281982 बे मबाइल नाम्बारनि गेजेरजों खौरां लाहरनो हागोन